খাইছে ও হেক নকৰবি আতে দিছো হল মই না পদে আৰু তুমি বলে চেনি বাদ দিছো হা বাইদেউৰ পইচা বাকি আমাৰ বিয়াৰ চিয়াৰ নোকে চিল কৰিছে এইকাৰণে আমাৰ কি বুলি কয় আমাৰ ভয়টো আছে অলপ কিন্তু কিছুমানৰ ভয় নাই বহুত ভয় হৈছে কিন্তু তাত কাজা লাগি থকা আমি ইয়াতে গুচি আহিলো সো ইয়াতেই ফটো উঠে বোলে হেল্ল' এভৰিৱান আজি বহুত দিনৰ মূৰত মানে লং ভিডিঅ' দিবলৈ গৈ আছো আজি তাৰমানে বহুত দিন সামাৰ ভেকেশন চলি আছে মোৰটো সামাৰ ভেকেশন বোলা বস্তু একোই নাই কিন্তু সবৰে চলি আছে কাৰণে মোৰো অলপ কিবা লাগিছে ইহঁতৰ চলি আছে সো এই কাৰণে তাৰমানে কৰবাত যা হো ইমান দিন যোৱা নাই আজি কিমান হ'ল 21 হ'ল আজি 21 তাৰিখ আজি কৰবাত যাওঁ এনে ওচৰতে যাম দেই বেলেগ দূৰতো নাযাওঁ ইমান মানে আমাৰ গাড়ী এখনো লৈছো না নতুন দেখিছে এখনো অলপ ফুৰাই লৈ আহো দিয়ক যাই আছো দেখাই আছো চাই থাকিব কণ্টিনিউ অবশেষত তাৰমানে আমাৰ জাগাটো স্থানটো ঠিক হ'ল স্থানটো হ'ল আমাৰ ভূটান চৌকি ৰিচেণ্টলি গৈছোঁ আপোনাক মই এটা ব্লগ পাবই ভূটান চৌকিত আমি পিকনিক খাব গৈছিলোঁ ডিচেম্বৰত এতিয়া আৰু এটা পাব কিন্তু এইটো গৰমৰ দিনত হ'ব গৰমৰ দিনত আপোনালোকে আহিব পাৰে নে নোৱাৰে যে ছামাৰ ভেকেশ্যনটো আপোনালোকে ভালকৈ ইউটিলাইজ তাতে কৰিব পাৰে নে নোৱাৰে সেইবিলাকেই দেখাম আজি তেওঁ চাই থাকক এয়া পামেই আৰু এই পাহাৰ দেখা হৈছে 1:30 বাজিছে 1:30 হৈছে কিন্তু আমি এতিয়া খাবলৈ সোমাইছোঁ এই চক মানে এইবিলাকে ঘৰত আকৌ খাই নাই কি পাৰফেক্ট টাইম দেৰি হৈ যাব কি কৰা যায় গাইজ আমাৰ দাদাই নতুনকৈ গাড়ী কিনিছে তাক বনাই আছে গাড়ীত কি কি থাকে আৰু ই হ'লে এটা লাক্সাৰী লাইফ লাগে ইয়াক জীৱনত কিন্তু তাৰ একো নাই কৰিবলৈ শুদ্ধ অকল শাল মনটো আছে আৰু চুলি কেইডাল আছে গাইজ দিবাই নাপালাগে আগে খালা মই আছোঁ বাৰু কিন্তু নিমখ চিমখ একো হোৱা নাই নাক খুব ভালে তই গাইজ আগুৱাই ৰুটি খালোঁ ইমান এটা খাচ নালাগিল মানে নিমখ কম হৈছে আৰু দিয়াত দেৰি হৈছে আৰু হাইজিন মেইনটেইন কৰা নাই দেই মোৰ বহুত ঘিণ লাগি গৈছে তোমাৰো লাগিছে নেকি অলপ ঘিণ লাগিছে কাৰণ আমি খেনি নাখাওঁ তাবাকো খাইছে তেওঁ লাগিছে আৰু দাদাই খাইছে চাহ চাহত বোলে অকল চেনিয়ে দিছে চেনিত বাকী চেনিত চাহ মানুহে খাই গাখীৰ দিয়া চাহ লাল চাহ আৰু এখন হোটেলত দিছে চেনি চাহ কেতিয়াও নাখাব দেই আমিতো জানো পোৱা নাই বোলে এতিয়া আমি যাই আছো আপোনালোকে চাই থাকক কি কি এনজয় কৰিব পাৰি গৰমৰ দিনতো ভূটান চৌকি আহিলে মই আজি লিখিত কৈছো দেই ভিউটো চাই লওক আপোনালোক সকলোৱে কি ধুনীয়া ভিউ অলপ এচিটো বন্ধ কৰি দিয়া আমি অলপ নেচাৰৰ বতাহ লওঁ কিন্তু ৰাস্তাটো একদম থাৰ্ড ক্লাছ আপোনালোকে আহিলে নলবাৰী ধমধমা হৈ নাহিব দেই আহিলে আপোনালোকে বৰমা হৈ আহিব গম পাইছেনে এই এতিয়া আমাৰ দিব যাবনে নাযায় এনেই আমাৰ চেডান কাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কম আছে কিন্তু গাটা চাক আপোনালোকে ইয়াতে গম নাপাব কিন্তু বহুত আছে কিন্তু আপোনালোকে আহিলে বৰমা হৈ আহিব ধমধমা হৈ নাহিব ধমধমা হৈ আহিলে বহুত বেয়া ৰাস্তা এইটো গাইজ আৰু চাওক দেখিছেনে কিন্তু আমি ৰিটাৰ্ণ গাড়ী দেখাও নাই এতিয়ালৈকে এখনো কিন্তু এতিয়া বাজিছে কিমান 2:30 বাজে গাইজ এতিয়া টিকেট কাটিব লাগিব চাই লওক টিকেট কেনেকুৱা প্ৰাইচ চ' গাইজ 200 পাৰ পাৰ্চন 50 এখন আমাৰ কাৰ মানস চৌকি ৱেলকাম ইকো টুৰিজিম ৱেলকাম টু মানস চৌকি ইকো টুৰিজিম গাইজ অলপ আগতে আপোনালোকে দেখিছিলে কি ধুনীয়া ৰ'দ দি আছিল আমাৰ এইটো ক'লা কুফাই কি কৈছে জানে এইটো কৈছে বৰষুণে তেনেকৈ লগ লগ ৰ'দ নোহোৱা হৈ গ'ল কি কুফা এইবিলাক কালুৱা কুফা এতিয়া মই খং কৰা দেখি ৰ'দ আহিছে এনে নাহে গাইজ পাহাৰ চোৱাক আপোনালোকে পাহাৰ চোৱাক
আপোনালোকে আহিব মই লিখিতত ভিডিঅ' বনাইছো যাতে আপাৰ আসামলৈ যায় মোৰ ভিডিঅ'টো তো আপাৰ আসামৰ মানুহ আহিব ইয়াতে কি ধুনীয়া লোকেশ্যন অসমতে আপোনালোকেও আহিব কথিতত ভিডিঅ' বনালেতো আপোনালোকে নোৱাৰে না সেইকাৰণে মই আজি লিখিতত ভিডিঅ' বনাইছো চ' আপোনালোকে আহিব কি ধুনীয়া জেগা চাই লওক পাহৰ পাই গলো গাইজ ফাইনেলি পাই গলো ইয়েছ আমি আমাৰ জীৱনৰ লক্ষ্যত আজি সাকসেসফুল হৈছো এই না সাফা পানী ইটস ক্লিন ওয়াটাৰ সো গাইজ আমি ভাবিছিলো যে লেতেৰা হ'ব পানীটো পাহাৰত বৰষুণ হৈছে চাগে লেতেৰা হ'ব কিন্তু নাই ক্লিন ওয়াটাৰ এটা কি ধুনীয়া গা ধুম আমি চক না এই মানুহবিলাকে পাৰ্টি কৰি আছে না সুন্দৰ পৰিৱেশ কি ধুনীয়া চক সো এতিয়া য'তে ত'তে গাড়ী ৰাখিব পাৰি কিন্তু যেতিয়া আপোনাৰ পিকনিক সিজন হয় তেতিয়া গাড়ী ইয়াতে ৰাখিব নিদিয়ে ডাইৰেক্ট আপুনি গাড়ী পাৰ্কিঙত ৰাখিব লাগিব কিন্তু এতিয়া য'তে ত'তে ৰাখিব পাৰে सफर कैसा है ये सफर मंजिलों की ना है গৈ থৈলো এতিয়া আমি ডাইৰেক্ট যাম আমাৰ তো লক্ষ্য তাৰমানে গৰমৰ দিনত আমাৰ মেইন লক্ষ্য কি থাকে গায়ে ধুম তো আমি এতিয়া গা ধুবলৈ যাম এতিয়া পানীটো কিন্তু বহুত আছে ইয়াতে আমি চাওঁ ক'ত নামিব পাৰি কাৰণ মই পাৰিম মই সাঁতুৰিব জানো বাকীকেইটাৰ কাৰণে অলপ ভয় লাগে না চ' বাকীকেইটা কি কৰিব পাৰি চাওঁ এইটো পানী চাওঁ পানীটো লেতেৰা নহয় চাফাহে কি কৈছা এই পানীত অঁ পানীটো নমৰে আৰু তোমাৰ ভাগৰ নালাগে হাত টানতে অঁ ভাগৰ নালাগে মই কি টিপ দিছোঁ হাত ভৰি পুৰা এনেকৈ হেৰি কৰি দিবা ঠিক আছে যাই দেখবে আৰু তুমি খালি হাতখন কি কৰিবা পাৰত দেখি যাবা কি হাতত দায়িত্ব কৰিবা বাকী পানী তোমাক লৈ যাই দেখিছে নম্বৰটো মোৰ গেৰাণ্টি মৰি ৰিক্স নলওঁ না মৰিলে নমৰে ডাইৰেক্ট মাথাটো হিলত লাগি তাৰমানে ডাইৰেক্ট আপোনালোকে চাই থাকক ভিডিঅ'টো তাৰমানে আপোনালোকে মজা পাব কাৰণ কি জানে আমি গোটেইকেইটা পাগল মানে আৰু আমাৰ কথিত ভাষাত আমাৰ ল'ৰা ছোৱালী এটা গালি আছে জয় দি যোৱা আমি গোটেইকেইটা সেই মই নহয় তুমি এই দেখিছে আহিল আচল ৰূপ আহিল কিন্তু সি এইবাৰ হাই ছেকেণ্ডাৰী দি আছে অঁ দিয়ক যাইছোঁ চাই লওক এইটো চাইডেও আহি আছে আৰু এইটো চাইডেও আহি আছে ৰ'ব দেখুৱাই আছোঁ আছে দেখিছেনে এই আগত দেখিছে তাতে আছে মানে দুই চাইডৰ পৰা ধাৰটো আছে বহুত পানী আছে আজি চাই লওক গা ধুব পাৰেনে নোৱাৰিলে বেয়া লাগিব পাৰিলেতো ভালে লাগিব ফাইনেলি এটা জেগা পালোঁ ৰ'ব চাই লওক গাইজ এতিয়া গা ধুই আছোঁ মই এবাৰ ধুই আহিলোঁ এতিয়া ইহঁতে ধুই আছে দেখিছে ধাৰটো আছে তাৰ পৰা আহিছে ধুনীয়া পানী ক্লিয়াৰ পানী ধুনীয়া এই তাত কিবা কাজিয়া লাগি আছে সেইকাৰণে তাৰ পৰা গুচি আহিলোঁ কিন্তু সেইটো লোকেশ্যন বেছি ভাল আছিল কিন্তু তাত কাজিয়া লাগি থকা আমি ইয়াতে গুচি আহিলোঁ চ' ইয়াতে ফটো উঠে বোলে ৰ'ব মাৰি দিওঁ চ' গাইজ দেখিছে কি ধুনীয়া এনেকৈ গা ধুই দিব পাৰি মই গা ধুই দিলোঁ আপোনালোকেও আহিব গা ধুই দিব দেখিছে হাইটছে একদম মেঘালয় দৌৰ দেখিছে পাহাৰৰ ওপৰত বৰষুণ দি আছে দেখি চাই লওক কিবা নাই এতিয়া কি ক'ম আৰু এনজয় কৰিছোঁ ছামাৰ ভেকেশ্যন सामान इटा আমি পুরা চিল মারিছো আমি চিল কৰিছোঁ চিল পুরা চিল চিল হই উইদাউট বিয়াৰ আমার কিন্তু বিয়ার নাই উইদাউট মাল আমি চিল কৰি আছোঁ চিল কৰিব পাৰি আর তাতে দুটো মানে কৰিছে এইফালে নিজৰ জীৱনৰ পৰা ভয়টো ন কৰি লৈছি এনে বেছি এনজয় কৰিছে আমাৰ চিল কৰি আছোঁ আমি আমাৰ বিয়াৰ চিয়াৰ নোহোৱাকৈ চিল কৰিছোঁ সেইকাৰণে আমাৰ কি বুলি কয় আমাৰ ভয়টো আছে অলপ কিন্তু কিছুমানৰ ভয় নাই বহুতৰ ভয় আছে এনে পুৰা মাজত গুচি গৈছে একদম গাইজ আমি লোকেশ্যনটো চেঞ্জ কৰিলোঁ না এইটো লোকেশ্যন চাওক কি ধুনীয়া লোকেশ্যন এইটো লোকেশ্যনত আপোনালোকে আহিব কি ধুনীয়া লোকেশ্যন দেখিছে আহিব যদি মানে আহিব এদিনৰ কাৰণে এদিনলৈকে বেছি টাইম নালাগে এনজয় কৰি যাব গৰমৰ দিনত আমাৰ লোকেশ্যন শেষে হ'ব হ'ল চাওক এই সি শুই আছে বস্তু চাই লওক আপোনালোকে এতিয়া এটা বস্তু চাই লওক এইপিনৰ পৰা চাফা পানী আহিছে আৰু এই বৰষুণ দেখিলে নে বৰষুণৰ পৰা এই পাহাৰৰ পৰা লেতেৰা পানী আহিছে দুটা মিক্স হৈ গৈছে ইয়াতে দেখিছে এইপিনে যাই আছে আমাৰ হৈ গ'ল বহুত দেৰি হ'ল 5টা বাজিল ত' আমি এতিয়া যাওঁ মানে আৰু আজি বাইদেউ ঠাইত সোমাম আৰু এতিয়া গা ধুলোঁ বহুত
অলপ ঠাণ্ডাও লাগিছে ধুনীয়া লাগিল ভাল লাগিল আপোনালোকেও পাৰিলে আহিব ধুনীয়া জেগা আহিব হয় কেনে লাগিছে এক্সপিৰিয়েঞ্চ ভেৰি গুড এই এক্সপিৰিয়েঞ্চ কেনে মজা পাৰফেক্ট গাইছ আমি ইয়াতে কাপোৰ সলাইছিলোঁ এখন আমাৰ গাড়ী তো কাষতে এইটো মোবাইল পৰি আছে অপ্পো কাৰ হয় গম পোৱা নাই মানে কোনো কল কৰা নাই বৰ্তমানলৈকে গম পোৱা নাই সিহঁতে গম পালে কল কৰিলে কথাটো পাতি মোবাইলটো দি দিম আৰু যদি কোনোবা ভিডিঅ' চোৱা মানুহৰ হয় এইটো এনেওতো চাতিয়া মানে চাই সেই চাতিয়াটো যদি হয় তেতিয়া মোক কণ্টেক্ট কৰিব আমাৰ গাঁৱৰ কেইটাইতো চাই এনেও মোৰ ভিডিঅ' সেই গাঁৱৰ কেইটাৰে যদি কাৰোবাৰ হয় কণ্টেক্ট কৰিব তেতিয়া ঘৰত লৈ যাব আৰু যদি কোনোবাই ফোন কৰে বাটত দি যাম সেইটো নিশ্চয় দিম সেইটো বাৰু দি যাম চ' গাইজ গা ধোৱা হৈ গ'ল এতিয়া আমি যাইছোঁ আপোনাৰ বাইদেউৰ ঘৰলৈ ইয়াতে খাই লাগিব মোৰ পইচা বহুত যাব সেইকাৰণে মই এতিয়া বাইদেউৰ ঘৰলৈ যাম তাতে খুৱাম চবকে বাইদেউৰ পইচাৰি আমি ইয়াতে কিবা খাবলৈ সোমালোঁ আৰু মোবাইলৰ মানুহকেইটাই ফোন কৰিছিল আহি আছে ইয়ালৈকে আমি তাৰমানে আগবাঢ়ি আহিলোঁ সিহঁতে তাতে আছিল স্পটত চ' আমি ইয়াতে ৰখি আছোঁ সিহঁতে আহিলে মোবাইলটো দিওঁ আমি তেতিয়ালৈকে কিবা খাওঁ এইটো খাইছে শেষ নকৰিবি আতে দিটো খালোঁ মই চাতিয়া থওঁ বহুত টাইম ৰখিলোঁ ইহঁতে অহাই নাই ইয়াতে মোৰ পইচাবিলাক খৰচ হৈ গ'ল এইকেইটা একো টকা নাই মোৰ পইচাৰেই খাইছে খালা ৰাক্ষস এইটো আমাৰ ঘৰৰ ৰাক্ষস দাদা এইটো আমাৰ মামাঠেৰ দাদা আৰু আন নাপাওঁ দে আৰু তুমি বোলে চেনি বাদ দিছ এটা খাওঁ নাই পাছত কেতিয়া খাইছ দ্বিতীয় খাইছ এইকেইটাই ল'ৰা যাৰ মোবাইল হেৰাইছিল ইহঁতে আহিলে ভিডিঅ'টো কৰিব ভাল নালাগে না চ' ডেস্কমতে যি ৰেকৰ্ড হৈছে সেইটোৱে দিলোঁ এই বগা পিন্ধা আগৰ এই বগা পিন্ধাটো তাৰে মোবাইলটো আছিল দি দিলোঁ দিয়ক सफर कैसा है ये सफर এইকেইটাই চলি মোবাইলটো দিলোঁ এতিয়া যাওঁ অলপ টাইম ৰখিলোঁ এতিয়া আমাৰ পেহিহঁতৰ ঘৰলৈ আহিছোঁ ঘৰত যোৱাই নাই পেহিহঁতলৈ আহিছোঁ বাইদেউ ঠাইত গ'লোঁ খবৰ ল'লোঁ আহিলোঁ পেহিহঁত আহিলোঁ তাৰমানে ভাল নাস্তা এটা খাই কিনে চাহ খাব ডাইৰেক্ট পেহিহঁতে আহিলোঁ তো সেইকাৰণে এতিয়া দিলাক দুই গাড়ী দিছে আমি খাইছোঁ আমাৰ জুবিনদা আহিছে জুবিনদা আহিছে এতিয়া গাইজ আমি বাইদেউৰ ঘৰত ভাত খাম আমাৰ বাইদেউ আমাক ফোন কৰিছে তুমি আমাৰ জাগাটো কেনেকুৱা খাবা লাগে আকৌ ভাল লাগে নে আমাৰ গাঁও আমাৰ ঘৰৰ পুখুৰীটোত পৰে আকৌ লাগে না নেকিটাত কোৱা মই যদি আপাৰ আসামলৈকে আমাৰ দেশী এইবিলাক ল'ৰা ছোৱালীৰ বস্তুবিলাক নিবলৈ ট্ৰাই কৰিছোঁ নাই ভূটানত য'ত ক'ৰবাত য'তকে এই যে আমাৰ যি পামৈহতো যি পুখুৰী এটা আছে আমাৰ নেকিটাত কোৱা না প্লিজ আৰু তোমাৰ মই এইটো এতিয়া আপোনাৰ খৰাহি পালোঁ মানে এতিয়া আপোনাৰ এটাই বাজিলে আৰু বেছি ভিডিঅ' কৰি নাথাকিলোঁ ৰাতি হোৱাই তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ গাইজ জয় অসম জয় জুবিন দা